মাঘৰ বিহু বুলি ক'লে ঢেঁকীৰ মাতটো নুশুনিলে যেন সম্পূৰ্ণই নহ'ব। সেয়েহে দুদিনমান আগতীয়াকৈ বিহুলৈ বুলি ঘৰলৈ আহিছোঁ। বিহুৰ স্কুল এতিয়াও চলি আছে। স্কুলৰ কোনোবাই যদি চাই আছে গম পাবই চাগে। মনতে ভাবিব চাগে মাকৰো কম তেল নহয়, বিহু বুলি একেবাৰে স্কুলো ক্ষতি কৰালে। কিন্তু মোৰ কিয় জানো এনেকুৱা লাগে যে বিহুৰ দুদিনেই যদি সিহঁতে উপভোগ নকৰে আৰুনো কেতিয়া কৰিব। আৰু গাঁৱৰ এই পৰিৱেশটো, এই যে ঢেঁকীৰ মাত, ইঘৰে সিঘৰৰ পিঠা কি বনালে সোধে যে চিঞৰি চিঞৰি, এই বস্তুবোৰ মোৰ বিৰাট ভাল লাগে। ঠিক একেদৰে বহাগ বিহুটো মাকুৰ মাত, বিহুকো মই ঢেঁকী দিবলৈ শিকাইছোঁ। মই এতিয়াৰ পৰা সিহঁত দুটাক এটা কথা কওঁ যে ল'ৰাৰ কাম বা ছোৱালীৰ কাম বুলি একো নাথাকে। ল'ৰাই ঢেঁকীও দিব পাৰে, খোৱাও ৰান্ধিব পাৰে, ঠিক একেদৰে ছোৱালীও সকলো কাম কৰিব পাৰে। মাত্ৰ যেতিয়াই যোনে যি সুযোগ পায় সেইটো কৰি যাব লাগে। আৰু ঢেঁকীটোৰ লগতে সিহঁতক